Hello everyone, welcome to my another mini vlog. আজি হৈছে ষ্টেটহুড আৰু সেইকাৰণে আমাৰ ইউনিভাৰ্চিটিও বন্ধ আৰু বতৰটো চকচোন ইমান যে ঠাণ্ডা একদম ৰুটি মাংস খোৱাৰ বতৰ আৰু সেইকাৰণে ৰাতিপুৱা নিজৰ কামখিনি কৰি বজাৰলৈ গ'লো বজাৰত চব্জি মিঠাই চিকেন মছলা আটা সব লৈ লগৰজনীৰ ৰুমলৈ ঢাপলি মেলিলো আৰু প্ৰথম গৈ গৰম গৰম চিঙৰা আৰু মটিচুৰৰ সৈতে ভালকে একাপ ৰঙা চাহ খাই নিজৰ কামত লাগি গ'লো ই আকৌ আমাৰ গেংটো একমাত্ৰ ল'ৰা দেই আৰু এইফালে তেলত পিঁয়াজ নহৰু পেলাই ভোজটো আৰম্ভ কৰিলো প্ৰথমতে যদিও ভাবিছিলো ৰুটিৰ লগত অকল দুটা আইটেম বনাম বুলি কিন্তু লাষ্টত গৈ পেলাই তিনিটা আইটেম হ'ল ওচৰতে আকৌ ইলেকশ্যন ৰিলেটেড কিবা মিটিং এখন হৈছে গান শুনি ৰবই নোৱাৰিলো নহয় গৈ পেলাই এপাক নাচি আহিলো এইফালে দেখিছো এইফালে চিকেন উতলি আছে আৰু এইফালে ৰুটি গুল গুলকে বনাই আছে আৰু লাষ্টত ভাবিলো এটা জলকীয়া চাটনি বনাও যাতে একেবাৰে হেহাই খাব লগা হয় যিহেতু বতৰটো গুমা সেইকাৰণে আচলতে বনালো যাতে গাটো গৰম হয় অলমষ্ট আমাৰ হৈ গ'ল আৰু এইফালে সব ৰাইজ বহি খাবলৈ ষ্টাৰ্ট দিছে আচলতে এইবাৰ আমাৰ লাষ্ট চেম সেইকাৰণে আচলতে খোৱাৰ বাহানাতেই হওক নিজৰ লগৰখিনিৰ লগত সময়টো অতিবাহিত কৰিব বিচাৰো আৰু এনেকৈ সময়খিনি ধৰি ৰাখিব বিচাৰো কাৰণ এটা সময়ত এইবোৰে আমাৰ কাৰণে হ'ব এটা স্মৃতি তেন্তে আজিলৈ আহিছো বাই